অসমৰ জনপ্ৰিয় অভিনেত্ৰী কল্পনা কলিতাই দিছে এটা ভাল খবৰ। বহুদিনৰ অসমবাসীৰ মনৰ আশা পূৰ্ণ হ'ল অৱশেষত। বহুদিন ভাবি থকা অসমৰ প্ৰতিজন অনুৰাগীৰ জল্পনা কল্পনাৰ অৱসান পৰিল অৱশেষত। মোৰ আপোনাৰ সকলোৰে অসমৰ জনপ্ৰিয় অভিনেত্ৰী কল্পনা কলিতাৰ আহি পৰিছে এটা অতিকৈ সুখবৰ। খবৰটো পোৱাৰ পাছত স্বাভাৱিকতে সামাজিক মাধ্যমত অনুৰাগীসকলেও শুভেচ্ছাৰে উপচাই পেলাইছে। পোনপ্ৰথমে আমিও আমাৰ চেনেলৰ তৰফৰ পৰা জনপ্ৰিয় অভিনেত্ৰী কল্পনা কলিতাক যাচিলোঁ আন্তৰিক শুভকামনা। পোনপ্ৰথমে এটা কমেণ্ট কৰি জনাবচোন আপোনালোকে বাৰু অসমৰ জনপ্ৰিয় অভিনেত্ৰী কল্পনা কলিতাৰ অভিনয় চাই কেনেকুৱা পায়। যদি তেওঁ এজন অনুৰাগী হয় তেন্তে অৱশ্যে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা কৰিলোঁ। অসমৰ জনপ্ৰিয় অভিনেত্ৰী কল্পনা কলিতাই সামাজিক মাধ্যমত প্ৰদান কৰিছে এটা অতিকৈ ভাল খবৰ। অসমৰ জনপ্ৰিয় অভিনেত্ৰী কল্পনা কলিতাৰ ভাল খবৰটো পোৱাৰ পাছত সামাজিক মাধ্যমত শুভেচ্ছাৰে উপচাই পেলোৱা দেখা গৈছে অসমৰ প্ৰতিজন অনুৰাগী তথা অসমবাসীয়ে। অসমৰ জনপ্ৰিয় অভিনেত্ৰী কল্পনা কলিতাই কয় যে আপোনালোকৰ মৰম আৰু অকৃত্ৰিম ভালপোৱাৰ আশীৰ্বাদ শিৰত লৈ পুনৰ ভ্ৰাম্যমাণ জগতত খোজ দিম। হয়, অসমৰ জনপ্ৰিয় অভিনেত্ৰী কল্পনা কলিতাৰ ভাল খবৰটো হ'ল যে ৰাজলক্ষ্মী থিয়েটাৰত 2024-25 নাট্যবৰ্ষত অভিনয়ৰ বাবে চুক্তিবদ্ধ হৈছে। আপোনালোকে খবৰটো পাই কেনেকুৱা পালে তলৰ কমেণ্ট বক্সত এটা কমেণ্ট কৰি জনাই দিবলৈ নাপাহৰিব। যদি ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু যদি নতুনকৈ আমাৰ চেনেলটো চাই আছে অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ। জয় আই অসম।